হাইস্কুল শিক্ষান্তত অৱতীৰ্ণ হোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কালিলৈ অসমীয়া পৰীক্ষাৰ বাবে নিশ্চয় তোমালোকে সাজু হৈছা। মোৰ ফালৰ পৰাও তোমালোকে ক'লো পৰীক্ষালৈ শুভেচ্ছা জনাই কেইটামান অসমীয়া ব্যাকৰণৰ আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন আগবঢ়াইছোঁ। বিশেষ ব্যাকৰণ তোমালোকে চাই লোৱাচোন। প্ৰথমতে আছে সমাস কাক বোলে। সমাসৰ যদি প্ৰশ্ন আহে সমাস কাক বোলে উদাহৰণ দিবলৈ আহিব পাৰে। সমান লিখিবা। তোমালোকে ইয়াতে আছে ধুনীয়াকৈ ভিডিঅ'টো দুটা বা তাতোধিক পৰস্পৰ সংগতি থকা পদ একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱাকৈ সমাস বোলে। 2010 চনত আহিছে দুমাহী, দুটা মাহৰ মাজৰ দিন। তোমালোকে যেতিয়া এনেকৈ আহিব এনেকৈ সংখ্যা জড়িত থাকিব দুটা তিনিটা তেনেকুৱা সদায় সমাসবোৰ হৈছে দীৰ্ঘ সমাস হয়, তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছতে আছে চক্ৰপাণি। চক্ৰ আছে পানীত যাৰ, তেওঁ হৈছে চক্ৰপাণি, সেইটো হৈছে তৎপুৰুষ বহুব্ৰীহি সমাস। ইয়াৰ পিছতে আকৌ দুমাহীটো ৰিপিট মাৰিছে, তোমালোকে দেখিছাই। পিছত আছিলে পীতাম্বৰ, পীত অম্বৰ পিন্ধে যি, সেইটো কৰ্মধায়ক সমাস। নেক্সট আছে মাতৃভক্তি, মাতৃক কৰা ভক্তি মানে মাতৃভক্তি, তৎপুৰুষ সমাস। আমৰণ আহিছে, আমৰণ হৈছে মৰণ পৰ্যন্ত, আমৰণ এইটো অব্যয়ভাৱী সমাস। এই দিছে নৱৰত্ন, নৰত্নৰ সমাহাৰ, সেইটো দীৰ্ঘ সমাস। এনেকৈ সুপৰ্ণখা, চন্দ্ৰমুখ, গৃহস্থ আহিছে, ৰাধা কৃষ্ণ আহিছে, দুমাহীটো আকৌ আহিছে, চক্ৰপাণি আহিছে, শুক্লপক্ষ, ত্ৰিফলা, শূলপাণি, মহাপুৰুষ, সত্যাগ্ৰহ, দেশান্তৰ, মহাপুৰুষ, উপবন। দেখিছা দুমাহীটো আহিয়ে আছে। ইয়াৰ পিছতে ত্ৰিফলা আহিছে, উৰাজাহাজ আহিছে, মাটি কঁঠাল, মৌচাক আহিছে, পঞ্চাঙুল আহিছে, পাঁচটা আঙুলিৰ সমাহাৰ, যিটো দীৰ্ঘ সমাস। মই কৈছোঁ তোমালোকৰ সংখ্যা যেতিয়া জড়িত হ'ব সেইটো দীৰ্ঘ সমাস। যুগভস্ত, শতাব্দী আহিছে, স্বায়ত্তশাসন আহিছে। এনেদৰে তোমালোকে সমাসবোৰ চাবা। ইয়াৰ পিছতে আহিলে বিপৰীতাৰ্থ শব্দ। সদায় আহিছিলে হৰ্ষ দুখ, উপকাৰ অপকাৰ, স্থাৱৰ অস্থাৱৰ, সম্পদ আহিছে, আবাসন আহিছে, বিসৰ্জন, উজনি স্বাধীন, দুৰ্বল, জন্ম আহিছে, জন্ম মৃত্যু, উদয় অস্ত, অনুকূল প্ৰতিকূল, আনন্দ বিষাদ, জ্ঞানী অজ্ঞানী। এনেকৈ চাবা আৰু এইবোৰ আকৰ্ষণ বিকৰ্ষণ হৈছে। ইয়াৰ পিছত এইবোৰ আগৰ পৰীক্ষাত আহিছে তোমালোকৰ। ইয়াৰ পিছতে এনেকৈ গ্ৰহণ আহিছে, বৰ্জন, আবিৰ্ভাৱ, তিৰোভাৱ, প্ৰাচীন আহিব পাৰে নবীন, প্ৰশংসা, নিন্দা, মৃত আহিলে জীৱিত, জ্যেষ্ঠ কনিষ্ঠ, নিৰ্ভুল ভুল, কনিষ্ঠ আহিব পাৰে জ্যেষ্ঠ, আশীৰ্বাদ অভিশাপ, ইহলোক আহিলে পৰলোক, অমৃত্যু বিষ বা গৰল, দুখ গুণ। ঠিক তেনেদৰে কৃতজ্ঞ আহিলে অকৃতজ্ঞ, দেশদ্ৰোহী, দেশপ্ৰেম, বিশ্বাস অবিশ্বাস, উত্তম অধম, কৃতজ্ঞ অকৃতজ্ঞ। কিছুমান তোমালোকে দেখিছা ৰিপিট আহি আছে তোমালোকৰ। সেইকাৰণে এনেকুৱা কথা নাই যে 2023 চনত অহাটো 24 চনত নাহিব, আহি আছে। ইহকাল যেনেকৈ পৰকাল, তোমালোকৰ এনেকুৱা কোনো কথা নাই যে যোৱা বছৰ আহিছে এইবাৰ নাহিব। এনেদৰে এই বস্তুবোৰ চাই যাবা তোমালোকে, এইবোৰ পাহৰি নাযাবা। ইয়াৰ পিছতে গহীন আহিছে, চঞ্চল, সন্মান অসন্মান, পাৰ্থক্য, সাদৃশ্য, এনেকৈ স্থাৱৰ অস্থাৱৰ আগতো আহিছে, প্ৰাচ্য প্ৰাচাত্য আহিছে, স্তুতি আহিব পাৰে, স্তুতি নিন্দা। এইবোৰ চাবা তোমালোকে। ইয়াৰ পিছতে এটা শব্দ প্ৰকাশ কৰা দি আছে, যি উপকাৰী উপকাৰ স্বীকাৰ কৰে, কৃতজ্ঞ, মাটিৰ বাচন সাজোতা, কুমাৰ, যাক সহজে লংঘন কৰিব নোৱাৰি, অলংঘ, বাটে যি যোৱা বাটৰুৱা, পথিক বুলিও কয় বা বাটৰুৱা, যাৰ মৰণ নাই তো অমৰ, তেনেদৰে যাৰ কোনো শত্ৰু জন্মা নাই, অজাত শত্ৰু, যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে, জিতেন্দ্ৰ, কঁঠালৰ সৰু কলিটোক মুচি বুলি কয়। ইয়াৰ পিছতে আহিলে পনীয়া গাখীৰ দিয়া গাই গৰু, তো আহিব পাৰে জলাহী, যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই, মানে ঈশ্বৰৰ যি বিশ্বাস নকৰে, নাস্তিক, যি কথাৰ অৰ্থ নাই, যোন নিৰৰ্থক। তেন্তে এইবোৰ চাই যাবা তোমালোকে। যাক পৰিত্যাগ কৰিব নোৱাৰি, ৰান্ধি খাব পৰা কলৰ পুলি পচলা, একে মাতৃৰ গৰ্ভত জন্মা, যাৰ এইটো সহোদৰ,
যি একেলগে পঢ়ে সেইটো সহপাঠী, যাৰ মূল্য দি কিনিব নোৱাৰি, অমূল্য, এনে তোমালোকে চাই যাবা। আজিলৈ ভিডিঅ'টো ইমানেই। তোমালোকে যদি ভাল পালা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ আগন্তুক গণিত আৰু বিজ্ঞানৰ পৰীক্ষাৰ কাৰণে সম্ভাৱ্য প্ৰশ্ন যুগুতোৱা হৈছে। তোমালোকক কালিলৈ বা পৰহিলৈ বিজ্ঞানৰ দিম। আজিলৈ ভিডিঅ'টো ইমানেই। যদি এই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।